আজি আমি এইটো কেমেৰা লগাব যাম সোণাপুৰত। মানে এইটো হৈছে এটা 4G কেমেৰা কনচিষ্টেণ্টৰ 3 মেগাপিক্সেলৰ। আৰু এই কেমেৰাটো ইয়াতে DVR বা এনেকুৱা ধৰণৰ একো বস্তু নালাগে। ইয়াতে খালি এখন মেমৰি কাৰ্ড আৰু চিম লাগে। এইটো 4G কেমেৰা বুলি কয়। মানে যাক নেকি এটা কেমেৰা দৰকাৰ, সেই এটা কেমেৰাৰ কাৰণে ইয়াতে এইটো কেমেৰা লগাব পাৰে। ধৰক বেছি কেমেৰাৰ প্ৰয়োজন নাই। এইটো কেমেৰা তেওঁলোকৰ কাৰণে। যদি আপোনালোকক 3-4টা কেমেৰা লাগে তেতিয়াহ'লে আপোনালোকে ছেটআপ লগাই বেছি বেটাৰ হয়। বলক আমি এইটো কেমেৰা কেনেকৈ লগাওঁ আপোনালোকক দেখাম আজি। অকল এইটো কেমেৰা লগাবৰ কাৰণে আমি সোণাপুৰলৈ নাযাওঁ। মানে কি হৈছে, এইটো কেমেৰা অকল লগাব গ'লে সোণাপুৰত লছ আছেতো। মানে তাৰ লগতে আমাৰ আৰু এটা কাম আছে। আৰু এইটো কামটো হৈছে আমাৰ ইয়াতে কেমেৰা আছে ইলুমেক্সৰ কেমেৰা। এইটো ইলুমেক্সৰ কেমেৰা এনেকুৱা আমাৰ 4টা কেমেৰা আছে। আৰু সিহঁতৰ অলৰেডি ছেটআপ লাগি আছিল, 16টাৰ ছেটআপ লাগি আছে। মানে 9টামান কেমেৰা লাগি আছিলে। 9টামান কেমেৰা লাগি থাকিলে এই 9টা কেমেৰাটোৰ লগত সেই 4টা কেমেৰাটো এড হ'ব। আৰু আমি সেনেকৈ এই 4টা কেমেৰা লগাম ইয়াতে। আৰু সেই কামটো আমি কালি কৰিম। আৰু এইটো যিটো কাম আছে সেইটো আমি আজিয়ে কৰিম। গোটেই বস্তু আমি ভৰাই আছোঁ। এতিয়া গাড়ীত আমি যাম। মানে গাড়ীখন মই জংঘলৰ মাজত থৈ দিওঁ। এই যে জংঘল পূৰা, মানে মোৰ পাৰ্কিংটো বনোৱাই নাই জংঘলৰ মাজত। গোটেই গাড়ীখন থৈ দিওঁ। আৰু ইয়াতে আমি গোটেই বস্তু ভৰাম ইয়াতে ধুনীয়াকৈ গোটেই বস্তু ভৰাই মেলি কিনে এয়া মালিক আহি আছে ভৰাব ইয়াতে। এইটো 32,000 এনভিআৰ এটা ইয়াতে পৰিয়ে আছে, POE পৰি আছে। মানে গোটেই কামৰ বস্তু, ড্ৰিল মেচিন, গাড়ী ডিকি একদম লেতেৰা হৈ যায়। এতিয়া কেমেৰাবিলাক আছে গোটেইখিনি ভৰাম। চিৰিখন ভৰাই দিয়া আগতে। চিৰিখন চাৰ্ভিচিং কৰিব লগা আছে এটা। চিৰি কেনেকৈ চাৰ্ভিচিং কৰিবি? মানে কি জানা, হা, এই চুৰিবিলাক চাফা কৰিব লাগে। কৰিবি একদিন। এইটো 30,000 এনভিআৰ আমাৰ এটা প্ৰজেক্ট চলি আছে, সেইটোৰ কাৰণে আছে। মানে এইটো লগোৱাই হোৱা নাই। এই POE টেণ্ডা আছে। টেণ্ডা দিলি যে নাই, টেণ্ডা মানে CP প্লাছতকৈ ভাল হয়, সেইকাৰণে ৱাৰেণ্টিও বেছি থাকে। সেইকাৰণে CP প্লাছৰ চব বস্তু CP প্লাছৰ ভাল নহয়তো। মানে সেইকাৰণে মাজে মাজে আমি বেলেগ বেলেগ ব্ৰেণ্ডো ইউজ কৰিব লাগে। আমি যাম আৰু ধুনীয়াকৈ। বেগটো পিছফালে দি দিওঁ। সোণাপুৰত মানে মোৰ ঘৰো হয়। গৈ কিনে আজি তাতে থাকিমো, একেলগে কামটো কৰিম। আহিবা এটাপাতে ৰাতিয়ে হৈ গ'ল। এইখন নাৰ্চাৰীতে আমি কেমেৰাটো লগাম, এই কেমেৰাটো। বলক কেনেকৈ লগাওঁ আমি আপোনালোকক দেখাম আৰু এতিয়া লগাম আৰু সেইটোতে কাটিব লাগিব। এইটো অঁ, নাই গলি আছে ন। মুভমেণ্ট নহয় ন? মুভমেণ্ট হাতৰ দামটো বেছি হয়। কামটো আহি পাওঁতে আমাৰ দেৰি হৈ গ'ল। মানে কি হৈছে, এইটো কেমেৰাৰ কাৰণে এটা ইলেক্ট্ৰিকেলৰ পইণ্ট লাগে। ইয়াতে ইলেক্ট্ৰিকেলৰ পইণ্ট বহাই আছে। মানে ইলেক্ট্ৰিকেলৰ পইণ্ট ইয়াতে বহাই আছোঁ। আৰু কেমেৰাটো আমাৰ লাগিব। মানে এই কেমেৰাটো খালি গেটখন কভাৰ কৰাকৈ লাগিব। আৰু বাকী কেমেৰাটো আমি খুলি কিনে ইয়াতে লাইনত দিছোঁ। বৰ্তমান চিমখন আনি আছে। অনাৰ পিছত ইয়াতে গোটেইখিনি কনফিগাৰ কৰিম। সেইটোৱে হৈছে কেমেৰা, 4G কেমেৰা। মেমৰি কাৰ্ড লগাই দিলোঁ। এখন ধুনীয়া নাৰ্চাৰী খুলিছে মানে আমাৰ ইয়াতে। এই নাৰ্চাৰীখনতে ধুনীয়াকৈ কেমেৰাটো লগাই দিম আৰু আপোনালোকক যদি এনেকুৱা কিবা ফুলৰ পুলি চুলি লাগে, এনেকৈ আপোনালোকে ল'ব পাৰে। আমাৰ ইয়াতে আহিব পাৰে। এইটো লাহেং নাৰ্চাৰী বুলি। ইয়াতে ইলেক্ট্ৰিকেলৰ ভাঙা ফুটা এখন বৰ্ড লগাই দিলোঁ ইয়াতে। আমাৰ ইলেক্ট্ৰিচিয়ান, মানে মই ইলেক্ট্ৰিকেলৰ কাম নাজানো, ই জানে। মানে ইয়াক লৈ আহি হেল্পাৰ হিচাপত, ইলেক্ট্ৰিচিয়ান হিচাপত লৈ আহোঁ। হা,
এইটো মই বঢ়িয়া খাই আছোঁ কেমেৰাটো অলপ চিধা কৰি দে আৰু অলপ হয় দে এই এণ্টেনাকেইডাল উঠাই দিয়ে অলপ ওপৰত অঁ ঠিক আছে হ'ব কেমেৰাটো আমি ইয়াতে লগাই দিলোঁ ইফালে এইটো ভিউ চাব আৰু এনেকৈ ধুনীয়াকৈ এতিয়া ইলেক্ট্ৰিকেলৰ কানেকশ্যনটো দিম ইয়াতে বৰ্ডখন গ'লে কিনে ডাইৰেক্ট কৰি দি ন এইটো চুইচটো দি গৈছিলি